তো ভিউয়াৰ্স আহি পালোহি লাইটলুম কেনিয়নছ মোৰ বহুত দেখিবলৈ ইচ্ছা আছিল যেতিয়া মানে প্ৰগ্ৰাম কৰি আছিলো যে শিলং যাম বুলি আৰু যেতিয়া ইউটিউবত সাৰ্চ কৰি পালো যে লাইটলুম কেনিয়নছ টু দেখিবলৈ কেনেকুৱা তো তাৰ পৰা মই বহুত এক্সাইটেড হিয়াত মানে নিজ চকুৰে দেখিবলৈ তো ফাইনালি হেতু সপোন পুৰা হ'ল মোৰ সম্পূৰ্ণ হ'ল তো আপোনালোকো আহিব বহুত ধুনীয়া জায়গা বহুত ভাল লাগিব আপোনালোকে যদি গৰম সিজনত আহে তেতিয়া আপোনালোকে বেছি ভাল হ'ব কাৰণ ইয়াত গৰম কি বস্তু গমে পোৱা নাযায় তো আপোনালোকে আহক বলক লৈ যাওঁ লাইটলুম কেনিয়নছটো যে সবাতোকৈ ওখ পাহাৰত আমি ওখ পিনে গৈ আছো এতিয়া আমি পাই গলো আৰু এয়া আপোনালোকৰ সন্মুখতে সকলো আছে ইয়াত কিমান কোৰ পৰি আছে বৰষুণ পৰি আছে লাইট বৰষুণ পৰি আছে আৰু খুব মজা লাগি আছে ঠাণ্ডা ভাব লাগি আছে একো নহয় তেনেকৈ বেছি ঠাণ্ডাও নহয় ঠিকই আছে খুব ঠাণ্ডা বেছি ঠাণ্ডা তো ঠাণ্ডা এইজনী চাক কি কয় ঠাণ্ডা একদম মানে হেৰি শৰ্ট কাপোৰ পিন্ধি আহিছে না একদম ঠাণ্ডা লাগি আছে তো আমি আকৌ ঘৰৰ পৰা প্ৰিপেয়াৰ হৈ আছো ভালকে ঠিক আছে সো ইমান ঠাণ্ডা লগা নাই তো মোৰ লগৰজনৰো ঠাণ্ডা লাগি আছে এ ৰাস্তাটো মানে একদম মানে হে হাৰু কি খবৰ ছাত্ৰীমেন ও ছাত্ৰী ওমেন আচ্ছা ঠিক আছে বলক আমি যাও আমাৰ মোৰ লক্ষ্যলৈ এতিয়া এয়া চাক মোৰ কি অৱস্থা হৈছে ৰঙা হৈ আছে পুৰা ঠাণ্ডা লাগি আছে এয়া চাক বতাহে একদম উৰাই লৈ গৈ আছে